বন্ধুসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। যদি আপুনি মোৰ চেনেলটোত নতুন হয় তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বন্ধুসকল, যদি আপুনি এই ভিডিঅ'টো শেষলৈকে চাই থাকে তেতিয়া আপোনাৰ বহুতো লাভ হ'ব। মা লক্ষ্মীৰ কৃপা ইমানেই বাঢ়িব যে আপোনাৰ সকলো মনৰ ইচ্ছা পূৰণ হ'ব। 2025 চনৰ মকৰ সংক্ৰান্তি অৰ্থাৎ মাঘৰ বিহু 14 জানুৱাৰীত পৰিছে। এইদিনা সূৰ্য মকৰ ৰাশিত প্ৰৱেশ কৰে আৰু উত্তৰ দিশৰ ফালে আগবাঢ়ি গৈ থাকে। মকৰ সংক্ৰান্তিৰ পৰাই দেৱতাসকলৰ দিন আৰম্ভ হয় আৰু এই দিনৰ পৰা বসন্ত ঋতু আৰম্ভ হয়। ইয়াক অসমত মাঘৰ বিহু ৰূপে পালন কৰে। এইদিনা আপুনি যি বস্তু দান কৰিব সেয়া 100টা হাতী দানৰ সমান কাম কৰিব। মকৰ সংক্ৰান্তি গোটেই ভাৰতবৰ্ষত এদিনেই পালন কৰে। এই দিনাখন আপুনি মই কোৱা এই কামকেইটা কৰিলে আপোনাৰ মনোকামনা সোনকালেই পূৰ্ণ হ'ব। এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, তেতিয়াহে আপোনাৰ মকৰ সংক্ৰান্তিৰ ওপৰত সম্পূৰ্ণ জ্ঞান লাভ কৰিব। মই দিয়া এই উপায়কেইটা ভালদৰে শুনিব, তেতিয়াহে আপুনি ধন সম্পত্তি লাভ কৰিব আৰু মনৰ আশা পূৰণ হ'ব। যদি আপোনাৰ ঘৰত যিকোনো প্ৰকাৰৰ কাজিয়া বা আপুনি আৰ্থিক সংকটত ভুগি আছে, তেতিয়া আপুনি এই উপায়কেইটা ফ'ল' কৰিলে আপুনি লাভৱান হ'ব। মকৰ সংক্ৰান্তিৰ দিনা পানীত ক'লা তিল মিহলাই স্নান কৰিলে শনি দেৱতা প্ৰসন্ন হয় আৰু 7খন অশ্বমেধ যজ্ঞ পতাৰ সমান পুণ্যতা অৰ্জন হয়। যদি আপুনি এনেকৈ স্নান কৰে তেতিয়া আপোনাৰ ওপৰত মা লক্ষ্মীৰ কৃপা হ'ব, ভগৱান সূৰ্যদেৱৰ কৃপা হ'ব। আনটো উপায় হ'ল যজ্ঞৰ পৰা। যদি আপুনি আমৰ ডালি দি যজ্ঞ কৰে, 108 বাৰ গায়ত্ৰী মন্ত্ৰ জপ কৰে, তেতিয়া আপোনাৰ ঘৰত সুখবৰ আহিব, বেমাৰ আজাৰ দূৰ হ'ব। সূৰ্যদেৱৰ পূজাৰ বাবেই মকৰ সংক্ৰান্তিৰ দিনাখন শ্ৰেষ্ঠ মনা যায়। এইদিনা আপুনি পানীত ৰঙা চন্দন, ৰঙা ফুল, ক'লা তিল, গুৰ দি পূজা দিলে আপোনাৰ মান-সন্মান বাঢ়িব। এনেকুৱা কৰিলে আপোনাৰ মনৰ ইচ্ছাও পূৰণ হ'ব। এইদিনা গুলপীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰিলে ভগৱান শ্ৰীকৃষ্ণ আৰু ৰাধা প্ৰসন্ন হ'ব আৰু যদি ৰঙা ৰঙৰ বস্ত্ৰ পৰিধান কৰে তেতিয়াও মা লক্ষ্মীৰ আশীৰ্বাদ গ্ৰহণ কৰিব পাৰিব। বন্ধুসকল, মকৰ সংক্ৰান্তিৰ দিনা এমুঠি ক'লা তিল হাতত লৈ ঘৰৰ সদস্যসকলৰ মূৰেদি 3 পাক ঘূৰাই ঘৰৰ উত্তৰ দিশলৈ পেলাই দিব। ইয়াৰ পৰা আপোনাৰ ৰোগমুক্ত হ'ব। মকৰ সংক্ৰান্তিৰ দিনা সন্ধ্যা মা লক্ষ্মীৰ ওচৰত ঘিউৰ এগছি চাকি জ্বলাব আৰু মাক মনৰ আশাবোৰ ক'ব, তেতিয়া মা প্ৰসন্ন হৈ আপোনাক ধন সম্পত্তিয়ে ভৰাই তুলিব। মকৰ সংক্ৰান্তিৰ দিনাখন তিলৰ চাকি জ্বলালে ঘৰত সুখ শান্তি বৃদ্ধি হ'ব, ঘৰৰ পৰা নিগেটিভ এনাৰ্জিবোৰ নাইকিয়া হ'ব। এই তিলৰ চাকিগছ ঘৰৰ মুখ্য স্থানত ৰাখিব। এইদিনা গুৰ, তিল সেৱন কৰিলে শুভ হয়। ই শৰীৰক শক্তি প্ৰদান কৰে আৰু ঘৰলৈ পজিটিভ এনাৰ্জি কঢ়িয়াই আনে। বন্ধুসকল, এটা কথা মনত ৰাখিব, এই উপায়খিনি শ্ৰদ্ধা আৰু বিশ্বাসেৰে পালন কৰিব, তেতিয়াহে আপোনাৰ জীৱনত মা লক্ষ্মীয়ে স্থান ল'ব। আপোনালোক সকলোকে মাঘৰ বিহুৰ আগতীয়াকৈ শুভেচ্ছা জনালোঁ। বন্ধুসকল, যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টোত লাইক আৰু কমেণ্ট এটা কৰিবলৈ নাপাহৰিব। ধন্যবাদ।